আমাদের এনেকুৱাতে ঠিক আছে itu mane Dubai which represent love and respect. So I will request the team member to please bring the R09 and felicitate our honorable guest. Okay. So I will request Biswajit Devmari sir to please felicitate our respected guest. एक जोरदार तालियां हो जाए प्लीज। क्या प्रोसीडिंग लिख के लेके आया है? Next we have Pramod Guru sir. Proceeding bhalke likhe. We have Srikanti Ram Guru, Honorable Speaker, BTR Legislative Assembly. Next we have Vice Chancellor, Professor B.L. Ahuja and Professor Ganesh Chandra Vahi. Next we have Honorable Deputy Speaker, Momin. MP Shri Joyanta Basumutari. धन्यवाद। एकदम प्रोसीडिंग्स ভালো না রে একটা Khulumbai and Namaskar.
Today, for the first time, we have a wonderful program of student immersion in the beautiful auditorium of Bodoland University, Assam Legislative Assembly. We have Sri Katiram Boroji, Honorable Speaker, Bodoland Legislative Assembly. We have Deputy Speaker of Assam Legislative Assembly, Dr. Namal Mominji. We have MP Lok Sabha, Jayanta Basumatariji, Deputy Chief of Bodoland Council, Govinda Basumatariji. We have today the Vice Chancellor of Bodoland University, B.L. Ahujaji, Vice Chancellor of Kokrajhar University, Professor Ganesh Wariji, our young MLA Lawrence History, and other dignitaries. In this very meaningful programs, we have our faculties of Bodoland University, scholars, my dear students, and also our friends from different media in Kokrajhar and Guwahati. First of all, I thank our Honorable Speaker for organizing such an important program with our students in Bodoland University. It is a very important program, and it will be good learning for the students who are doing their graduate courses and postgraduate courses. আমি স্টুডেন্ট হিসাবে বহুত কথা আমাৰ টেক্সট বুকত শিকো, পলিটিক্যাল সায়েন্সৰ কথা, দেশৰ সিস্টেমৰ কথা, বহুত কথাবিলাক আমি আমাৰ কিতাপত, আমাৰ টেক্সট বুকত আমি শিকো, আৰু বহুত কথাবিলাক আমি আলোচনাৰ মাজেৰেও শিকো। কিন্তু যেটো বেস্ট এক্সপেৰিয়েন্স, এটো এটা হৈছে experience by doing, and another best experience is listening to the people who are doing some particular works. এই ব্যক্তিবিলাকৰ পৰা যোনে এই কামটো কৰি আছে, এই মানুহৰ পৰা কথাটো শুনিব পাৰিলে আৰু বেছি ভাল। আজিৰ ষ্টুডেণ্ট অহাকালি নাগৰিক, এই ষ্টুডেণ্ট সকলে অহাকালি আমাৰ দেশখন চলাব, কোনোবা বিউৰোক্ৰেট হ'ব, ACS, IS অফিচাৰ, কোনোবা পলিটিচিয়ানো হৈ যাব পাৰে। ষ্টুডেণ্ট টাইমত বহুতে পলিটিচিয়ান হ'ম বুলি নাভাবে, ময়ো ভবা নাছিলোঁ, বাট এইটো ক'ব নোৱাৰে যে ইয়াৰ পৰাই বহুত য়াং ফ্ৰেণ্ডছ, আমাৰ ষ্টুডেণ্টছ অহাকালি পলিটিক্সত আহিব আৰু দেশখন গঢ়িবৰ কাৰণে, দেশখন আগুৱাই নিবৰ কাৰণে যিটো মেইন ষ্ট্ৰীম পলিটিক্স বুলি কোৱা হৈছে, এই মেইন ষ্ট্ৰীম পলিটিক্স বা মেইন ষ্ট্ৰীম ইউথ চেন্ট্ৰিক পলিটিক্স, এই কথাটো আমি আজিৰ সময়ত বুজিব লাগিব। পলিটিক্সটো মাত্ৰ কিবা এটা ইলেকশ্যন জিকি MLA MP বা মন্ত্ৰী হোৱাটো নহয়, কিবা এটা ইলেকশ্যন জিকি আমি মিউনিচিপালিটিৰ দায়িত্ব লোৱা, কিবা এটা ইলেকশ্যন জিকি আমি ক'ৰবাত মানে পঞ্চায়তৰ দায়িত্ব লোৱা, এইখিনিতে সীমিত নহয়। পলিটিক্সটো এখন দেশটো সলনি কৰি দিব পাৰে, পলিটিক্সটো এটা অঞ্চলটো সলনি কৰি দিব পাৰে, পলিটিক্সটো ফিউচাৰটো ছেট কৰিব পাৰে, ইন হোৱাট ডাইৰেকশ্যন উই শুড গো, এইটো পলিটিক্সে ছেট কৰিব পাৰে। তো সেইকাৰণে দোজ পিপল who have their aim to become a politicians, they should have in-depth knowledge, মানে ভালকে জ্ঞানটো থাকিব লাগিব যে পলিটিক্সেদি দেশখন কি কৰিব পৰা যায়। এটা পাৰ্লিয়ামেণ্টাৰী চিষ্টেম দেশখন চলাই, আজি ভাৰতৰ যিমান আইন হৈছে ভাৰতৰ পাৰ্লিয়ামেণ্টে এইটো বনায় আৰু সংশোধনটো পাৰ্লিয়ামেণ্টে কৰে। অসমত যিমান আইন আছে, যিখিনি কনষ্টিটিউশ্যনে অসমক বা এখন ৰাজ্যক কৰিবলৈ মেণ্ডেট দিছে, এই কনষ্টিটিউশ্যনৰ সাল সলনি কৰা, নতুন পলিচি লোৱা, এইটো অসম এছেম্বলিয়ে কৰে। ঠিক তেনেধৰণৰ আমাকো কাউন্সিলত এটা এছেম্বলি দিছে, তাক আমি কিছুমান পলিচি ল'ব পাৰোঁ।
আমাৰ ভাৰতৰ যিটো পাৰ্লামেণ্টাৰী চিষ্টেম এইটো আমাৰ ভাৰতৰ সংবিধান 1950 গৃহীত হোৱাৰ পিছত এইটো বহুত দীঘলীয়া সময় আমাৰ পাৰ্লামেণ্টাৰী ডেমক্ৰেচিটো এক্সপেৰিয়েঞ্চ কৰিছে আৰু এই পাৰ্লামেণ্টাৰী ডেমক্ৰেচিটো আজি বিশ্বৰ ভিতৰত ওৱান অফ দ্য বেষ্ট ডেমক্ৰেচি যিটো নেকি মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱা হৈছে আজি বিশ্বৰ মানুহে একচেপ্ট কৰিছে আমাৰ নাইবাৰবিলাকৰ তাত ডেমক্ৰেচিটো ভালকৈ চলা নাই পাকিস্তানতো ভালকৈ চলা নাই ৰাতাৰাতি ইহঁতৰ প্ৰাইম মিনিষ্টাৰক এৰেষ্ট কৰি দিয়ে খেদি দিয়ে বাংলাদেশতো ভালকৈ চলা নাই म्यांमारতো বহুত বছৰ হ'ল আমাৰ মিলিটাৰী জুণ্টা শাসন হৈ আছে ঠিক তেনেধৰণৰ বিভিন্ন অঞ্চলত বিভিন্ন হৈছে কিন্তু ভাৰতত যেতিয়াৰ পৰা ভাৰত স্বাধীন হৈছে ভাৰতৰ চৰকাৰ হৈছে আজিলৈকে তেনেকা কোনো ইনষ্টেন্স তেনেকা কোনো এক্সাম্পল নাই আৰু ইয়াৰ কাৰণে আমাৰ এটা ডেমক্ৰেচিৰ এটা বিউটি আছে এই বিউটিটো আমি সদায় ৰাখিব লাগিব আৰু ৰাখিব লাগিলে those people যোনে নেকি মানে anybody who want to join politics বা যাৰ এটা এম আছে যে মই পলিটিক্স কৰিম পলিটিক্স কৰাটো নৰ্মেলি কোনো এম হিচাপে নলয় কিন্তু ভাবে যে ইলেকশ্যন জিকিব লাগিব কিবা কৰিব লাগিব পাব্লিকৰ তাত যাব লাগিব কিন্তু নৰ্মেল মই যাই পেলাই পলিটিক্স কৰিম চাকৰি কৰাৰ নিচিনা পলিটিক্সটো যিহেতু কৰিব নোৱাৰে সেইকাৰণে বহুতে এইটো সাহস নকৰে কিন্তু আজিৰ সময়ত আমি পলিটিক্সটো এটা এম ইন লাইফ বুলি ল'ব লাগে কাৰণ কোনোবা এজন ব্যক্তিয়ে if he or she is special in some subject some the area he যদি আহি পেলাই যদি পলিটিক্স কৰে কি পলিচিটো ভালকে বনাব পাৰিব মই ময়ো পলিটিক্সত আছো এতিয়া নিউ কামাৰ পলিটিচিয়ান কিন্তু লং টাইম যিটো এক্সপিৰিয়েঞ্চ কৰিছে কেতিয়াবা কি হয় দেশৰ কোনোবা ধৰি লওক এডুকেশ্যন মিনিষ্টাৰ হৈছে but he doesn't deserve kunba health minister hoise but he doesn't deserve kunba industry minister hoise he doesn't deserve because he na economic subject to police na he industrialized police election jikil mp hoi gol mla hoi gol kiba eta montri to dibo lage ta industry to di dile to he ki koribo besera bharator industry itihas to hi na jane bortoman যি গ্ৰোইং ইন্ডাষ্ট্ৰি ভাৰতত কি চলি আছে ইণ্ডিয়াৰ অসমত এই কথাখিনি হি কেতিয়াও ষ্টাডি কৰা নাই এজন মানুহক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট দি দিলে হি মানে এগ্ৰিকালচাৰৰ বিষয়ে একো ষ্টাডিয়ে কৰা নাই হি পলিটিক্স কৰিছিলে বেচেৰা কলেজ পঢ়ি ইউনিভাৰ্চিটি পঢ়ি কিবা এটা ছাবজেক্ট পঢ়ি তাৰপিছত হি তাক এগ্ৰিকালচাৰ মিনিষ্টাৰ দি দিলে তো যদি হি এম তাৰ পলিটিকেল এম থাকিলেহেঁতেন তেতিয়া হি গোটেই কনচেপ্টটো লৈ ল'লেহেঁতেন সে মোক যদি আজি এটা ডিপাৰ্টমেণ্ট দি দিয়ে অসমত মই মন্ত্ৰী বনাই বা বড়োলেণ্ডত বা ভাৰতত মই সেই ডিপাৰ্টমেণ্টটো কেনেকৈ চলাম তাৰ এটা বেছিক কনচেপ্ট হি আয়ত্ত কৰি ল'লেহেঁতেন কিন্তু যিহেতু এম এ নাই পলিটিক্স কৰা তেতিয়া হি এইটো কৰিব নোৱাৰিব সেইকাৰণে আজিও গাঁওবিলাকত বা এনি অঞ্চলত পলিটিক্স কৰা মানুহবিলাকে বহুত বেছি ইউনিভাৰ্চিটিৰ পৰা ওলাই অহা কৰবা PhD কৰি অহা এনেকুৱা মানুহ বহুত কম আছে তো সেইকাৰণে আজি এই যে প্ৰগ্ৰামটো লৈছে ইয়াত student immersion program itu বহুত ভাল হৈছে আমি আমাৰ পাৰ্লামেন্টাৰী সিস্টেমটো কেনেকৈ চলে যেহেতু আমি এই দেশৰ নাগৰিক ইয়াৰ এটা ক্লিয়াৰ আইডিয়া এটা থাকিব লাগিব ক্লিয়াৰ কনসেপ্ট এটা থাকিব লাগিব কিতাপৰ পঢ়ি আমি আধা শিকিলো কালি ইয়াৰ পৰা কোনোবা এটা ফৰেন ইউনিভাৰ্চিটি PhD কৰিবলৈ গ'ল তাত সুধিলে যে তোমালোকৰ দেশটো কেনেকৈ চলি আছে সিস্টেমটো কেনেকৈ চলিছে সেইটো যদি অকল মানে 5 বছৰৰ মূৰত এবাৰ ইলেকশ্যন হয় বুলি ক'লে নহ'ব ভাৰতৰ সংবিধানটো সবচেয়ে দীঘলীয়া সংবিধান বহুত আৰ্টিকেল আছে তাত বহুত ক্লজেছ আছে তাত বহুতখিনি শেডিউলড আছে সো সেইবিলাক এতিয়ালৈকে অলৰেডি more than 130-40 এমেণ্ডমেণ্ট হৈ গ'ল স্বাধীনতাৰ পিছত তো এই কথাবিলাক বেছিক কথাখিনি যদি জানি থ'ব পৰা যায় পৰৱৰ্তী সময়ত দেশৰ এজন ভাল নাগৰিক হোৱাত সহায় কৰিব আমাৰ ফাণ্ডামেণ্টেল ৰাইট এণ্ড ডিউটিজটোকে বহুতে নাজানে আমি দেশৰ নাগৰিক হয় ভাৰত স্বাধীন হ'ল 1947 চনত তাৰপিছত 1950 চনত সংবিধানটো গৃহীত হোৱাৰ লগে লগে এপ্ৰুভ হোৱাৰ লগে লগে আমি সবে ভাৰতৰ সিটিজেন হলো সেম টাইম ভোটাৰ হলো আমি আৰু হিদিনাৰ পৰা আমাৰ কনস্টিটিউশনৰ যিটো
ডু এণ্ড ডোন্টছ যিটো অব্লিগেশ্যন যিটো ডিউটিজ এইবিলাক চব আমাৰ ওপৰত লাগি গ'ল আৰু আমি যদি বেছিক কথাখিনি নাজানো দেশখন কেনেকৈ চলে তেতিয়া বহুত অসুবিধা হ'ব চ' এই কথাখিনি আজি শিকিব পাৰিব আমাৰ ইয়াত দুজনকৈ আমাৰ অসমৰ অভিজ্ঞ আমাৰ স্পিকাৰ ডাঙৰীয়া আৰু ডেপুটি স্পিকাৰ ডাঙৰীয়া আছে আমাৰ বড়োলেণ্ডৰ যিজন স্পিকাৰ তেখেতেও 5 বছৰ ধুনীয়াকৈ এছেম্বলিটো চলাইছে আমি মোৰো জীৱনত এম নাছিলে মই কোনোবা দিনা পলিটিক্সত আহিম যেতিয়া মই পলিটিক্সত আহিলোঁ কিছুমান এৰিয়া মই আইডেণ্টিফাই কৰি ল'ব লগা হ'ল যে কোনটো এৰিয়াত মই বেছি ফ'কাছ কৰিম কিছুমান এৰিয়া আছে যিটো তাৎক্ষণিকভাৱে কৰিব নোৱাৰে যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বা এনি ডেভেলপমেণ্ট 1947 পৰা এতিয়ালৈকে 78 ইয়াৰ্ছ অল ইণ্ডিপেণ্ডেণ্ট ৰাস্তা দলং বনোৱা শেষ হোৱা নাই আৰু বহুত বছৰ লাগিব ৰাস্তা দলং ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা ভাৰততো শেষ হোৱা নাই অসমতো শেষ হোৱা নাই উত্তৰ পূৰ্বাঞ্চলৰ বহুত ৰাজ্যত বা ভাৰতৰ বিভিন্ন দেশত এইটো শেষে হোৱা নাই বহুত টাইম লাগিব আৰু কিন্তু কিছুমান বিষয় আছে যিটো নেকি আমি তাৎক্ষণিকভাৱে কৰিব লাগে মই আজি কৰিম বুলি ৰাস্তা এটা বনাব নোৱাৰো কাৰণ ইয়াত ফান লাগিব মই হিচাপ কৰি চালো যে বড়োলেণ্ডৰ গোটেই ৰাস্তাটো বনাব লাগিলে 4,800 crore লাগিব বড়োলেণ্ডৰ গোটেই স্কুলটো ভাল কৰিব লাগিলে 2,700 crore লাগিব এগ্ৰিকালচাৰ ফিল্ডটো ভাল কৰিব লাগিব মিনিমাম 3,200 crore লাগিব চ' এই কথাবিলাক চালো কিন্তু আজিৰ তাৰিখৰ প্ৰয়োজনটো কি আছে পিচ আমাক শান্তি লাগে 30-40 ইয়াৰ্ছ এটা ইনষ্টেবিলিটি আছিলে তাত ষ্টেবিলিটি আনিব লাগে তেতিয়াহে এটা ডাইৰেকশ্যনত মানুহ যাব পাৰিব আগতে আৰ্মি পুলিচ ভাইলেন্স এনি টাইম ডিজেটেড হৈ আছিলে তেতিয়া আমি কোনো এটা কামত ভালকে ফ'কাছ কৰিব পৰা নাছিলোঁ কালচাৰ স্পৰ্টছ ইকনমি এনি এই কাৰণে ফাৰ্ষ্ট ষ্টেবিলিটি পিচ এণ্ড ষ্টেবিলিটি আমি ৱেপন ফ্ৰী কৰিব লাগিব যদি ইলিগেল ৱেপন should be only in the hand of military and paramilitary forces government forces not others বেলেগৰ আৰ্মছ থাকিলে এই আৰ্মছটো সদায় এটা ইম্পেক্ট এটা কৰি থাকিব এইটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে চ' আমাৰ ডিউটি আছিলে যে আমাৰ ইয়াত ঠিকে আছে আমি আৰ্মছ লৈছোঁ ৰেগুলেশ্যন কৰিছোঁ এটা সময়ত ৰেগুলেশ্যনটো শেষ হ'ল অল অভাৰ ৱৰ্ল্ড যিটো আৰ্মছ ৰেগুলেশ্যন সেইটো বেলেগ এটা নাম দিলে এতিয়া টেৰৰিজিম বুলি তো যেতিয়া 2011 লাডেনে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ উৰাই দিলে তাৰ আগত ইমান টেৰৰিজিম ৱৰ্ডটো ইমান ইউজ কৰা নাছিলে তাৰ পিছত মানে গোটেই মানে আৰ্মছ ৰেগুলেশ্যনবিলাককে অলপ টেৰৰিজিমৰ লাইনত লৈ গ'ল আৰু সেই টেৰৰিজিমৰ পৰা টেৰৰাইজ যিটো হয় ইয়াৰ ইম্পেক্টটো ভাল নহয় এটা ফিয়াৰ চাইকো আহি যায় আৰু এটা সমাজত যদি ফিয়াৰ চাইকো আহি যায় তাৰ ইণ্টেলেকচুৱেলি কাম কৰিব নোৱাৰে এডুকেশ্যনে কাম কৰিব নোৱাৰে নলেজে কাম কৰিব নোৱাৰে even you have all the knowledge and courage তাতে ৰখি যাব লগা হয় এই কাৰণে ইলিগেল ৱেপনৰী কৰাটো আমাৰ চৰকাৰৰ দায়িত্ব আছিলে আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ কেনেকৈ ছাপোৰ্ট ল'ব লাগিব এই কামবিলাকে আমি কৰি আছোঁ এনিৱে এতিয়া 5 বছৰ এটা ৰিজাল্ট ওলাল এটলিষ্ট বড়োলেণ্ডখন পিচ হ'ল নাও মুভিং আগৰ ফালে যাব লাগে য আমাৰ ফ'কাছটো কি হ'ব এডুকেশ্যনটো এটা ফ'কাছ আমাৰ অঞ্চলত কোৱালিটি এডুকেশ্যন পাব লাগিব সেকেন্ড ফ'কাছ employment to government sector very limited so private sector and semi private sector ba semi government sector ei line ot ami jabo lagibo entrepreneur line ot jabo lagibo social business ot jabo lagibo to ei bilak mane amar another focus youth to keneke ami engage kori in different world at the same time youth hokolok ami kenekoi eta wisdom eta gyan di play eta right direction ot loi jabo pare so that বেলেগ পৰিবেশে ইয়াতো গ্ৰাস কৰিব নোৱাৰে এই কথাবিলাক আমাৰ গভৰ্ণমেণ্টৰ ফ'কাছ আছিল তো এই কাৰণে এই কামবিলাক আমি কৰি আছিলোঁ এতিয়া কথা হৈছে যে ইউনিভাৰ্চিটিত যিখিনি আমাক টেক্সট বুক পঢ়াৰ সময়ত আমাৰ ছাৰ বাইদেউসকলে আমাৰ ডেম'ক্ৰেচিৰ বিষয়ে পাৰ্লামেণ্টাৰী ডেম'ক্ৰেচিৰ বিষয়ে পলিটিক্সৰ বিষয়ে যিবিলাক কথা কয় তাত বহুত হয়তো লিমিটেড কথাবিলাক কয় কাৰণ তেখেতসকলৰতো এক্সপিৰিয়েঞ্চ নাই দে আৰ নট ফ্ৰম দেট ফিল্ড So, সেই মানুহজনে ভালকে ক'ব পাৰিব যোনে এই ফিল্ডত আছে তো এই কাৰণে আজি আপোনালোকৰ যি 2 ঘণ্টাৰ ইয়াতে মিটিং হ'ব এইটো আপোনালোকে ধৰি লওক যে টেক্সট বুকত থকা আৰু নাথাকাৰ মাজত এটা নতুন এটা টিচিং নতুন এটা লাৰ্নিং পাব যিটো নেকি আহি থকা আপোনাৰ হোল লাইফত ইনিউৰ মানে টিল মানে ফিনিশিং আপোনাৰ কামত আহিব তো সেই কথাখিনি মই ক'লো
আৰু বিশেষকৈ আজি এই প্ৰগ্ৰামটো আমাৰ কোকৰাঝাৰৰ দুৱাৰ কাৰণে আমাৰ কোকৰাঝাৰৰ ষ্টুডেণ্টসকলক এনলাইটেন কৰাৰ কাৰণে জনোৱাৰ কাৰণে অলপমান জ্ঞান দিবৰ কাৰণে নলেজ দিবৰ কাৰণে এই প্ৰগ্ৰামটো ইয়াত লোৱাৰ কাৰণে অসমৰ আমাৰ অসম এছেম্বলিৰ স্পিকাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু ডেপুটি স্পিকাৰ নমল মমিন ডাঙৰীয়া আৰু বিষয়াসকল যিসকলে সকলো দিশৰ পৰা সহায় কৰিছে আৰু এই প্ৰগ্ৰামটো অৰ্গেনাইজ বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ছাপোৰ্ট কৰাৰ কাৰণে মই সকলোলৈ ধন্যবাদ জনাই আজি মই এই প্ৰগ্ৰামটো ইনাগুৰেশ্যন কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। থেংক ইউ।